আজি পুৱাৰ ভিডিঅ'টো পাকঘৰৰ পৰা যিহেতু মামাহঁতৰ ঘৰত থকা বহুত দিনেই হ'ল সেইটো কাৰণে মানে আজি মই আহিব লাগিব মোৰ নিজৰ ঘৰ এখন আছে হয়নে নহয় বিয়া হোৱা ছোৱালী এজনী নিজৰ ঘৰ এখন মামাহঁতৰ ঘৰৰ পৰা এতিয়া আহিব লাগিব সেইকাৰণে পুৱা ভাগতে ভাত বনোৱা লাগি গৈছে যিহেতু মাহী ছোৱালীজনীও আছে ময়ো আছোঁ গোটেইখিনি একেলগে এসাঁজ মানে ধুনীয়াকৈ খাই পেলাই আৰু আগবেলা ভাগতে গুচি আহিব লাগিব সেইকাৰণে ধুমাধুম গা পা ধুই আহি মই ভাতত লাগিছোঁ মামীয়ে এইফালে গৰু ছাগলী বহুত কাম আছে বাহিৰৰ সেইখিনি কামত লাগি আছে এইফালে মই ঔটেঙা প্ৰেছাৰ কুকাৰত দি দিছোঁ সিজিবলৈ সিজা হৈ গৈছে বা এইফালে দালি বহাই দিছোঁ এইফালে মাছৰ ঔটেঙা শাক ঘৰুৱাই দেই সকলো বস্তু ঘৰুৱা এইফালে মায়ে আকৌ মামা ছোৱালীজনী আমাক বোলে কিবা অলপ খুৱাই এয়া দেখিছেনে জালমুড়ি কিবা কিবি বহুত ধুনীয়াকৈ চাট এখন বনাইছে বৰ টেষ্টি হৈছে কিন্তু বাকী এতিয়া মনটো বেয়া লাগিছে যে অতদিন থকা পিছত মামাহঁতে মৰম ইমান কৰে ধুনীয়াকৈ মানে আহিব মনো নাজানে নিজৰ নিজৰ এখন ঘৰ আছে কাৰণে আহিবতো লাগিবই বাকী এইখিনি খাই বৈ লওঁ তাৰপিছত ভাত খাই ধুনীয়াকৈ আমি ঘৰা ঘৰি হ'ম আৰু মাহী ছোৱালীজনীও গুচি যাবগৈ নিজৰ ঘৰলৈ ময়ো গুচি আহিম আকৌ লগ হ'ম বেছিটোতো দূৰ নহয় আকৌতো অহা যোৱাটো হৈয়ে থাকিব তথাপিও ভাল লাগে গোটেইখিনি একেলগে থাকিলে পিছে আপোনালোকে এই ভিডিঅ'টো কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব আৰু এতিয়া মই আপোনালোকক এই ভিডিঅ'টো সামৰিছোঁ আকৌ কাইলৈ এটা ভিডিঅ' লগ পোৱা আশাৰে নমস্কাৰ।